নমস্কাৰ সকলোকে শুভ সন্ধিয়া জয় জুবিন দা একচুয়ালি প্ৰথম বহুত দিনৰ পিছত আহিছোঁ কাৰণ মোৰ প্ৰথমটো বিহু গীতৰ BTS লৈ আহিছোঁ ফুলামগো গামোচা 2023 সো আপোনালোকে দেখিছে শুটিঙৰ কেনেকুৱা কি এটা গীত কৰিবলৈ ওলালে এনেকুৱা আমাৰ কষ্ট হয় তো বহুত গানটো বহুত আগ্ৰহেৰে মই উলাই দিছিলোঁ 2023 চনত বহুতে আগুৱাই ল'লে ভিডিঅ'ৰ আৰতে কেনেকুৱা ধৰণৰ আমি মজাক মস্তি কৰোঁ বা কৰিছিলোঁ আৰু কিমান ভাল লাগে আৰু কিমান কষ্ট কৰাৰ মূৰত এটা গীত ওলাই চাওঁ আমি উপভোগ কৰোঁচোন গানটোত আছিলে মই আছিলোঁ তাৰপিছত আছিলে আমাৰ প্ৰীতম মোৰ ফ্ৰেণ্ড তাৰপিছত অনুপ দা ৰূপশ্ৰী আছিলে তাৰপিছত টিউলিপ আছিলে গানটো লিখিছিলোঁ মই মিউজিক কৰিছিলে অংশুমান দা আমাৰ ত্ৰিদীপ দা তাৰপিছত সুৰ কৰিছিলোঁ মই মোৰ প্ৰথমটো বিহু গীত আছিলে জুবিন দা আৰু ভিতালী বাক মই এজ এ ৰোল মডেল মানুহ সো তেখেতৰ আশীৰ্বাদ তেখেতকে আইডল বুলি ভাবি মই গীত গাই আছোঁ সো আহক চাওঁ কেনেকুৱা লাগে